5টা মানি হেবিটছ যি আপোনাৰ জীৱন ট্ৰান্সফৰ্ম কৰি দিব। 1. আপোনাৰ খৰচবোৰ ট্ৰেক কৰক। চাহ, গ্ৰ'চাৰী, চিনেমা, পিজ্জা, বাৰ্গাৰ যি খায় চিগাৰেটলৈকে সকলো খৰচ ট্ৰেক কৰক। ক'ত কিমান খৰচ কৰিলে। 2. ফাইনেন্সিয়েল গ'ল ছেট কৰক। গাড়ী এখন কিনিব বা ফৰেন ভিজিট কৰিব খুজিছে, মাটি কিনিব খুজিছে বা ঘৰ বনাব খুজিছে বা ৰিটায়াৰমেণ্টৰ কাৰণে ছেভিংছ কৰিব খুজিছে বা নিজৰ ল'ৰা ছোৱালীৰ কাৰণে ফাৰ্ডাৰ ষ্টাডিজৰ কাৰণে জমা কৰিব খুজিছে। 3. আপোনাৰ ছেভিংছবোৰ অট'মেট কৰক। যদি আপুনি হাই ৰিস্ক ল'ব পাৰে তেনেহ'লে গ' ফৰ ইকুইটি মিউচুৱেল ফাণ্ড, আৰু যদি ৰিস্ক বেছি ল'ব নোৱাৰে তেনেহ'লে গ' ফৰ PPF EFD য'ত ফিক্স ৰিটাৰ্ণ পায়। 4. আপোনাৰ সামৰ্থ্যৰ তলত ভাগ কৰক। সদায় আপুনি যিমানখিনি ইনকাম কৰিছে তাতকৈ কম খৰচ কৰা লাইফষ্টাইল এটা এডপ্ট কৰিলেহে আপোনাৰ ফাইনেন্সিয়েল ছাকচেছৰ ফালে আগুৱাই যাবলৈ সুবিধা হ'ব। ফাইনেন্সিয়েল গ'ল এচিভ কৰিবলৈ থাম্বছ ডাউন কৰক। ইনকাম মাইনাছ এক্সপেন্সেছ, পৰা মাইনাছ এক্সপেন্স কৰাৰ পিছত যিখিনি জমা থাকিব সেইখিনি ছেভিংছ কৰিলে ছেভিংছ কেতিয়াও নহয়। থাম্বছ আপ কৰক। ইনকাম মাইনাছ ছেভিংছ ইকুৱেল টু এক্সপেন্সেছ। যিমানখিনি আপুনি ছেভিংছ কৰিব সেইটো আগতে মাইনাছ কৰি তাৰপিছতে সেইখিনি বাকীখিনি ৰোৱাখিনি দি এক্সপেন্স কৰিব। ছেভিংছৰ এমাউণ্টটো ছেপাৰেট থাকিব লাগে। লাষ্ট বাট দ্য লিষ্ট, সদায় নিজৰ ওপৰত ইনভেষ্ট কৰক। নিজকে সদায় আপডেট কৰি ৰাখক, নিজৰ আপস্কিল কৰিবলৈ চেষ্টা কৰক। যেতিয়াই আপোনাৰ ফাইনেন্সিয়েলৰ কথা আহিব, নলেজ ইজ পাৱাৰ।